এইটো আমি ৰিজনিঙৰ আজি থাৰ্ড ক্লাছ এইটো আৰম্ভ কৰিবলৈ লাগিছোঁ। প্ৰথমতে অলৰেডি দুটা পাৰ্ট আমি ডিছকাছ কৰিলোঁ, সেইকেইটা ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ইচ্ছা কৰিলে চাই ল'ব পাৰে। আমি ভাৰ্বেল ৰিজনিং পঢ়ি আছিলোঁ। ভাৰ্বেল ৰিজনিঙৰ এটা ইম্পৰ্টেণ্ট টপিক হ'ল এনালজি। এনালজি মিনছ ৰিলেশ্যনশ্বিপ। এতিয়া এইটো এনালজিৰ ওপৰত যিকোনো কম্পিটিটিভ এক্সামত কমেও দুটা কুৱেশ্যন আহে, গতিকে এইটো আপোনালোকে ভালদৰে চাই ল'ব। আমি কুৱেশ্যন এনচাৰ কৰি যাম, তেতিয়া আমি বুজি পাই যাম বস্তু কেনেকুৱা। আমাক কুৱেশ্যনটো দি দিছে যে ৱাৰ ইজ টু ডেথ দেন স্ম'ক ইজ টু কি হ'ব, আমাক এইটো উলিয়াব লাগে। এই ইজ টুটোৱে সদায় এইটো ৰিলেশ্যন বুজায়। তাৰমানে ৱাৰটো কাৰ লগত ৰিলেশ্যন হৈ আছে, ডেথৰ লগত ৰিলেশ্যন হৈ আছে। এতিয়া আমি স্ম'কটো কাৰ লগত ৰিলেটেড হয়, আমি সেইটোৱে যিকেইটা এনচাৰ দিয়া আছে তাৰ ভিতৰত আমি বাছি উলিয়াব লাগে। এতিয়া চাম ৱাৰ আৰু ডেথৰ ৰিলেশ্যনটো কেনেকুৱা। আমি ৱাৰৰ কাৰণে কি হয়, এনেকৈ চাম ৱাৰৰ কাৰণে ডেথ হয়। এতিয়া আমি স্ম'কৰ কাৰণে কি হয়তো আমি উলিয়াব লাগে। এইটো চিমনি স্ম'কৰ কাৰণে চিমনি নহয়, স্ম'কৰ কাৰণে ফায়াৰ নহয়, বা হেল্থ স্ম'কৰ কাৰণে হেল্থ, এইটো একো মিনিঙেই নুবুজিলে। গতিকে স্ম'কৰ কাৰণে কি হয়, পলিউশ্যন হয়। গতিকে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি। এনেকৈ আমি ৰিলেটেড বস্তুবোৰ বিচাৰিব লাগে। এইটো নিশ্চয় বুজি পালে। এতিয়া আহিলোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। আৰু এটা আমি কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ 2 দিছে যে মিট ইজ টু ভেজিটেৰিয়ান। ডেট মিনছ মিটটো কাৰ লগত ৰিলেটেড হৈ আছে, ভেজিটেৰিয়ানৰ লগত ৰিলেটেড হৈ আছে। এতিয়া আমি লিকুৱাৰ ইজ টু আমাক কি হ'ব এইটো উলিয়াব লাগে। মিট আৰু ভেজিটেৰিয়ান দুইটা অপজিট বস্তু, তাৰমানে ইয়াৰ প্ৰায় অপজিটটো এইটো। ভেজিটেৰিয়ানে কেতিয়াও মিট নাখায়, তাৰমানে আমি যিটো ইয়াত পাম ইয়াৰ এইটো অপজিটটো হ'ব। এতিয়া লিকুৱাৰ মিনছ কি, আমি এইটো জানি ল'ব লাগিব। লিকুৱাৰ মানে মদ খোৱা। এতিয়া আমি ইয়াৰ এনচাৰটোত এনেকুৱা এটা বস্তু বিচাৰিব লাগিব, এইকেইটাৰ ভিতৰৰ পৰা এনেকুৱা এটা ৱৰ্ড বিচাৰিব লাগিব যিটোৱে মদ নোখোৱা বুজায়। আৰু এইটোৰ কাৰেক্ট এনচাৰটো হৈ যাব টি টোটেলাৰ। এইটো অপশ্যন নম্বৰ বি। টি টোটেলাৰ মিনছ মদ নোখোৱা মানুহ। মদ নোখোৱা মানুহক কেতিয়াও মদ খোৱা নাই সেইবোৰক কয় টি টোটেলাৰ বুলি কয়। নিশ্চয় বুজি পাইছে। এতিয়া আহিলোঁ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3টোত দিয়া আছে প্লেণ্ট ইজ টু বটানী। তাৰমানে প্লেনটো ৰিলেটেড হৈ আছে কাৰ লগত, বটানীৰ লগত। বাৰ্ডটো এতিয়া কাৰ লগত ৰিলেটেড হৈ থাকে আমি সেইটো উলিয়াব লাগে। এতিয়া প্লেন আৰু বটানীৰ ৰিলেশ্যনটো কি, আমি সেইটো প্ৰথমতে উলিয়াই ল'ব লাগিব। প্লেনৰ ওপৰত কৰা ষ্টাডিটোক কয় বটানী। এতিয়া আমি বাৰ্ডৰ ওপৰত কৰা ষ্টাডিটো বিচাৰিলেই হ'ল। এইকেইটাৰ ভিতৰত কোনটো এনচাৰ কাৰেক্ট আমি টিক মাৰি দিলে হৈ যাব। এতিয়া আমি জানিব লাগিব যে বাৰ্ডৰ ওপৰত কৰা ষ্টাডিটোৰ নামটো কি আমি জানিব লাগিব। প্ৰথমতে গোটেইকেইটাৰ আমি মিনিংটো চাই লওঁ। প্ৰথমটো দিয়া আছে অৰ্নিথলজি। অৰ্নিথলজি মিনছ ষ্টাডি অফ বাৰ্ডছ। অৰ্নিথলজিয়ে ষ্টাডি অফ বাৰ্ডছ বুজায়। এতিয়া জিঅ'লজিয়ে বুজায় ষ্টাডি অফ ফিজিকেল ফিচাৰ্ছ অফ দ্য আৰ্থ। আৰু এনথ্ৰপলজিয়ে বুজায় ষ্টাডি অফ হিউমেন এণ্ড হিউমেন বিহেভিয়াৰ্ছ। আৰু জিঅ'লজিয়ে বুজায় ষ্টাডি অফ এনিমেলছ লাইফ। এতিয়া আমাৰ যিহেতু বাৰ্ডৰ ওপৰত কৰা ষ্টাডিটো লাগে, গতিকে এইটো হৈ যাব অৰ্নিথলজি, এনচাৰ এ। নিশ্চয় বুজি পালে। আমি জাষ্ট ইয়াৰ ৰিলেশ্যনটো উলিয়াব পাৰিলে আমি পিছৰটোক গম পাই যাম। এতিয়া তাৰ পিছৰ টপিকটোলৈ আগবাঢ়োঁ। তাৰ পিছৰটো আন এটা ইম্পৰ্টেণ্ট টপিক হ'ল কোডিং এণ্ড ডিকোডিং। যিকোনো এক্সামত ইয়াৰ কুৱেশ্যন আহেই। গতিকে কনচেপ্টটো ক্লিয়াৰ থাকিলে নিশ্চয় পাৰিব কৰিবলৈ। এতিয়া আমাক দি দিছে যে ইফ ৱৰ্ডছ ষ্টেণ্ডছ ফৰ 98765। এই ৱৰ্ডছ নামৰ ৱৰ্ডটোক এইটো 98765ৰে ডিনোট কৰিছে। এতিয়া আমি এইটো SOREটো কিহেৰে ডিনোট কৰিব পাৰি, এই এনচাৰ থকা এই চাৰিটাৰ ভিতৰত কোনটো এনচাৰেদি আমি এইটোক আমি ডিনোট কৰিব পাৰোঁ সেইটো আমি চাম। এতিয়া প্ৰথমতে আমি উলিয়াই ল'ম এইটোৰ ৰিলেশ্যনটো কেনেকুৱা হৈ আছে। আমাক দি দিছে যে ৱৰ্ডছ ইজ ইকুৱেল টু আমাক দি দিছে 98765 বুলি আমাক দি দিছে। তাৰ মানে কি পালোঁ, এই প্ৰথমৰটোৰ লগত এইটো মানে এইটো মানে এইটো, এছ মানে এইটো মানে হৈ গ'ল এইটো। তাৰমানে আমি লিখি ল'ব পাৰোঁ ডাব্লিউ মানে আমি কিমান পাইছোঁ 9, এইটো ডাব্লিউ মানে প্ৰথমৰটোৰ লগত। তাৰপিছত অ' মানে আমি কিমান পাইছোঁ ছেকেণ্ডৰটোৰ লগত 8, আৰু আমি আৰ মানে কিমান পাইছোঁ 3 নম্বৰটোৰ লগত হ'লে 7। এছ মানে আমি কিমান পাইছোঁ, এছ ইকুৱেল টু এছ মানে 4 নম্বৰটোৰ লগত 6। ই ইকুৱেল টু ইটো লাষ্টৰটোৰ লগত 5। এতিয়া আমাৰ এনচাৰটোত আমি কি উলিয়াব লাগে, SORE
ই এইটো মানে আমি কিমান আমি উলিয়াব লাগে এইটো এছ মানে কিমান পাইছোঁ এইটো এছ মানে কিমান 6 হয়নে নহয় গতিকে এছৰ ঠাইত আমি 6 পাতিম অ' মানে কিমান পাইছিলোঁ অ' মানে পাইছিলোঁ 8 গতিকে অ'ৰ ঠাইত 8 পাতিম আৰ মানে কিমান পাইছিলোঁ আৰ মানে হৈ গ'ল আমাৰ আৰ মানে আমাক 7 পাইছিলোঁ গতিকে 7 পাতিম ই মানে কিমান পাইছিলোঁ ই মানে 5 গতিকে 5 আমাৰ এনচাৰটো হৈ গ'ল 6875 ইয়াত আছেনে 6875 গতিকে কাৰেক্ট এনচাৰ বি নিশ্চয় বুজি পালে এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বিচৰটোত দিয়া আছে ইফ ৰেচ ইজ ইকুৱেল টু 4793 ফেক্ট ইজ ইকুৱেল টু 1795 ফ'ৰ্চ ইজ ইকুৱেল টু 16493 দেন ৰিয়েক্ট ইকুৱেল টু আমি কিমান উলিয়াব লাগে তাৰ কাৰণে আকৌ আমি একেটা প্ৰচেছ এপ্লাই কৰিম গোটেইকেইটাৰ কাৰণে আমি লিখি লওঁ কি দিয়া আছে ৰেচ মানে দিয়া আছে 4793 তাৰ পৰা আমি কি বুজিলোঁ আৰ মানে প্ৰথমৰটো লগত আৰ মানে 4 এ মানে পাম ছেকেণ্ডৰটোৰ লগত হ'লে 7 চি মানে পাম 9 আৰু লাষ্টৰটো লগত ই মানে পাম 3 এই প্ৰথম কণ্ডিশ্যনৰটো পৰা এইকেইটা পালোঁ তাৰপিছত আমাক কি দি দিছে ফেক্ট তাৰপিছত দিছে ফেক্ট মানে আমাক কিমান দি দিছে 1795 বুলি আমাক দি দিছে এতিয়া তাৰ পৰা কি বুজিলোঁ এফ মানে পাই যাম 1 এ মানে পাই যাম 7 চি মানে পাই যাম 3 নম্বৰটোৰ লগত 9 আৰু 4 নম্বৰটোৰ লগত টি মানে পাই যাম 5 আৰু এটা আমাক কি দি দিছিলে আৰু ফ'ৰ্চ দি দিছে আমি ভালকৈ ইয়াত লিখি ল'লোঁ ৰেচ মানে এইটো দিয়া আছিলে তাৰপৰা আৰ প্ৰথমৰটো মানে আৰ মানে 4 ছেকেণ্ডৰটো এ মানে ছেকেণ্ডৰটো 7 তেনেকৈ আমি লিখি ল'লোঁ প্ৰতিটোৰ কাৰণে আমি লিখি ল'লোঁ এতিয়া আমি ৰিয়েক্ট মানে কিমান উলিয়াব লাগে এতিয়া আৰ এই গোটেইকেইটাৰ ভিতৰত কোনোবা এটা আৰ থকা এটাত চালেই হ'ল আৰ ক'ত আছে এইটো ইয়াতো 4 ইয়াত আৰ আছে নেকি ইয়াত আৰ আছে এইটো 4 আৰ মানে 4 গম পালোঁ যে আৰৰ ঠাইত আমি প্ৰথমৰটোৰ কাৰণে প্ৰথমৰটো হ'ব আৰৰ মানে পালোঁ 4 ই মানে কিমান এইটো মানে এইটো হৈ গ'ল 3 গতিকে এই ঠাইত আমি লিখিম 3 এ ইয়াত ক'ত এ আছে এইটো এ আছে এইটো নাইবা এইটো একেই ওলাব এ মানে পালোঁ আমি 7 গতিকে এই ঠাইত লিখিম 7 চি মানে এইটো পাই গ'লোঁ 9 গতিকে চি ঠাইত লিখিম 9 আৰু টি মানে ক'ত আছে এইটো টি মানে হৈ গ'ল 5 গতিকে টি মানে 5 এতিয়া আমি ৰিয়েক্ট মানে পাই গ'লোঁ 43795 এতিয়া আমি এনচাৰত চাম 43 এইটো কিমান আছিলে 43795 43795 এইটো কাৰেক্ট এনচাৰ হৈ গ'ল তাৰপিছত ভাৰ্বেল ৰিজনিঙৰ আৰু লাষ্ট টপিক এটা আছে চিৰিজ কমপ্লিটিশ্যন এতিয়া আমি ইয়াৰ ফিল ইন দ্য ব্লেংকছ কৰিব লাগে এইটো চিৰিজ এটা দি দিছে এ ড্ৰেছ বি চি ড্ৰেছ এনেকৈ ড্ৰেছ দিয়া আছে এই তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো ইয়াত বহিব তাৰমানে এ ইয়াত বহিলে এইটো পিছৰটোৰ কাৰণে তাৰ পিছৰটোৰ কাৰণে এইটো তেনেকৈ চিৰিয়েলি যাব এতিয়া আমি চাম চিৰিজটো কেনেকৈ মিলি আছে কেনেকৈ মিলিব আমি চাম এতিয়া এইটো চাম এ ইয়াৰ পিছত কি হ'ব এইকেইটা বি চি এনেকৈ হৈছে ইয়াত বি দুটা আছে গতিকে এ দুটাও হ'ব পাৰে গতিকে যদি আমি ইয়াত এ দিওঁ তেতিয়া এ বি এতিয়া চি এটা আছে ইয়াতো যদি আমি চি এটা দি দিব পাৰোঁ চি এ বি চি এতিয়া এ এটা কমি আছে ইয়াত এ বি চি ধুনীয়াকৈ মিলি গ'ল দুটা এ দুটা বি দুটা চি দুটা এ দুটা বি দুটা চি দুটা এ দুটা বি দুটা চি চব চিৰিয়েলকৈ গৈছে এতিয়া আমি খালী ঘৰকেইটাত কি বহালোঁ এ চি বি এ ইয়াত এনচাৰত ক'ত আছে এ চি বি এ অপশ্যন নম্বৰ এটো হৈ গ'ল কাৰেক্ট একেবাৰে সহজ তাৰপিছত আৰু এটা আৰু এনেকুৱা টাইপৰ আহিব পাৰে এনেকুৱা টাইপৰটো চাওঁ আমাক দি দিছে যে চি এল জেড তাৰপিছত বি এম ৱাই তাৰপিছত NINX তাৰপিছত HOW তাৰ পিছৰটো আমি কি হ'ব সুধিছে এইটো আমি কেনেকৈ ৰিলেট হৈ আছে সেইটো চাব লাগিব তাৰ পৰা আমি কৰি দেখাম এতিয়া আমাক কি দিছে CLZ তাৰপিছৰ BMY তাৰপিছত INX তাৰপিছত দিছে HOW এতিয়া আমি লাষ্টৰটো কি হ'ব উলিয়াব লাগে এইকেইটা চাম এতিয়া কেনেকৈ ৰিলেট হৈছে এইকেইটা
এইটো যদি চাওঁ মাজৰটো যদি চাওঁ এল, তাৰপিছত হৈছে এম, তাৰপিছত হৈছে এন, তাৰপিছত হৈছে অ', তাৰপিছৰটো কি হ'ব? অবভিয়াছলি মাজৰটো পি হ'ব। চিৰিয়েলকৈ গৈছে এল এম এন অ' পি, এইটো মাজৰটো আমি পাই গ'লোঁ পি। এতিয়া আমি ছাইডৰ কেইটা উলিয়াব লাগে। ছাইডৰ এইটো আৰু এইটো উলিয়ালে হ'ল। যদি তাৰ পিছৰটো চাওঁ, পিছৰটো যদি এইফালৰ পৰা মিলি আছে, এইটো ডাব্লিউ এক্স ৱাই জেড, এইটো এইফালৰ পৰা মিলি আছে ডাব্লিউ এক্স ৱাই জেড, এইটো ডাব্লিউ আগৰটো হ'ব। ডাব্লিউ আগৰটো কি? ডাব্লিউ আগৰটো হৈ গ'ল ভি, ভি ডাব্লিউ এক্স ৱাই জেড, এইটো মিলি গ'ল। এইটো লাষ্টৰ দুটা পালোঁ পি ভি। এতিয়া এনচাৰত চাম ক'ৰবাত লাষ্টত পি ভি আছে নেকি? লাষ্টৰ অপশ্যনত এতিয়া পি ভি, এইটো আমাৰ বি নম্বৰ অপশ্যনটোত লাষ্টত পি ভি আছে, বাকী ক'তোতে পি ভি নাই, গতিকে এনচাৰ হৈ গ'ল বিটো কাৰেক্ট হ'ব। ইচ্ছা কৰিলে আগৰটো ৰিলেশ্যনত বহাই পেলাই উলিয়ালে হ'ল। তো ইমান টাইম নাথাকিব চব উলিয়াই থাকিবলৈ, গতিকে প্ৰথমতে এইটোতে আমি গম পাই গ'লোঁ। মাজৰটো উলিয়াওঁতেই আচলতে গম পাই গ'লোঁ, কাৰণ মাজত অকল পি এটাতেই আছে, গতিকে এইটো ডাইৰেক্ট দি দিব পাৰি। ভাৰ্বেল ৰিজনিঙৰ যিকেইটা টপিক আছিলে গোটেইকেইটা কমপ্লিট হ'ল। ইয়াৰ পৰা কমেও 10 মাৰ্কছ কমন পৰিব, এইবোৰ টপিকৰ ওপৰৰ পৰাই 10 মাৰ্কছ আহিব। আৰু এতিয়া আমি এনেকৈ যদি আপোনালোকে বহি লিখি গৈছে, এতিয়া ভাৰ্বেল ৰিজনিংটো কমপ্লিট হৈছে, এইটো এনেকৈ কাটি দিব পাৰে। তাৰপিছত আমি নেক্সট কাইলৈ আমি বেলেগ এটা টপিক আলোচনা কৰিম। আৰু চেনেলটো যদি ভিডিঅ'বোৰ চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব। আৰু যোনে যোনে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফৰ্ম পুৰাইছে সিহঁতৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।